নমস্কাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ অকণমান গাহৰি মাংসৰ জুতি। আমি এই গাহৰি আজি একেবাৰে তেল নিদিয়াকৈ বনাম আৰু ৰেচিপিটো হ'ব কচু গাহৰি। প্ৰথমে আমি মাংসখিনি এতিয়া কুকাৰত অলপ বইল কৰি লওঁ, বেছি নহয়, 2টা চিটি মাৰি ল'লে হ'ব। মাংসখিনি ধুনীয়াকৈ ধুই লৈ এতিয়া মই প্ৰেছাৰ কুকাৰত দিছোঁ আৰু লগতে এতিয়া কচুখিনি ৰেডি কৰি লৈছোঁ। কচুখিনি চফাকৈ ধুই ল'ম, ধুই লৈ উঠি ইয়াতে অকণমান মই ভিনেগাৰ দিওঁ। ভিনেগাৰ যিকোনো চব্জি বা ইভেন মাংসটোত দি থওঁ, অলপ টাইম ভিনেগাৰ দি তিয়াই থওঁ, নিমখ আৰু ভিনেগাৰ, তেতিয়া তাৰ যিখিনি জাৰ্মছখিনি কাট খাই যায়। আৰু প্ৰেছাৰ কুকাৰ হুইচেল মৰাৰ লগে লগে আমি ৰেডি কৰিম বাকীখিনি বনাবৰ কাৰণে। বাকী আমাৰ অলম'ষ্ট এই আছোঁ, ধুনীয়াকৈ বইল হৈ গৈছে। এতিয়া এইখিনি হ'ল মাছ, আৰু এয়া মোৰ লগত কম্পিটিশ্যন দিবৰ কাৰণে তাই ৰেডি কৰিছে, মানে মোৰ ৱাইফে ৰেডি কৰিছে মাছ ধুই লৈছে। আকৌ বেক টু পৰ্কত মই অকণো তেল নিদিওঁ বুলি কৈছোঁ, গাহৰি মাংসৰ তেলেদিয়ে বনাম। সেইটো কাৰণে কেৰাহীখনত অকল মাংসৰ ফেট পৰ্চনখিনি কেইটুকুৰামান দি লৈছোঁ, যাতে ইয়াৰ পৰা ধুনীয়াকৈ তেলখিনি ওলাই যায়। ইয়াৰ পৰা তেলখিনি ওলালে আমি এইখিনি তেলতে আমি বনাব পাৰিম, কোনো তেল দিব নালাগে। এয়া চাওক, মাংসখিনি বৰ ধুনীয়াকৈ ৰঙচুৱাকৈ ফ্ৰাই হৈছে, প্লাছ ইয়াৰ পৰা তেলখিনি অট'মেটিক ওলাই গৈছে। কিমানখিনি তেল ওলাইছে চাওক, ইয়াতকৈ আৰু ওলাব তেল, কাৰণ মই গোটেইখিনি মাংস দিয়া নাই, যিখিনি মাংস দিছোঁ সেইখিনিতে দিছোঁ। এতিয়া অলপ পিঁয়াজ দিম, নিমখ হালধি দি দিছোঁ, আৰু একো মছলা ইউজ নকৰোঁ। মছলা নিদিয়াকৈ মই বনাওঁ গাহৰি। আদা নহৰু 2 চামুচ দি দিছোঁ, আৰু আদা নহৰুখিনিও গোটেই মই এতিয়াই নিদিওঁ, অলপমান এতিয়া দিছোঁ আৰু শেষ হোৱাৰ আগে আগে অলপমান দিম। আৰু ইফালে তাই ৰেডি কৰিছে মাছ ফ্ৰাই কৰি। আৰু আজি হ'ব কম্পিটিশ্যন কাৰ লগত হ'ব? গাহৰিৰ কম্পিটিশ্যন মাছৰ লগত। গাহৰি আৰু মাছ বনাব তাই থেকেৰা দি, কাৰণ মাছখিনি বৰ তেলি মাছ। এইটো শিলগৰীয়া মাছ বুলি ক'লে, নদীৰ মাছ বুলি সেইকাৰণে আনিলোঁ, কিন্তু যিহেতু তেলি মাছ সেইটো কাৰণে থেকেৰা দিব। আৰু মই অকণমান জিৰা দিছোঁ মাংসত। এয়া চাওক, অকণমান লৰোৱাৰ পিছত কালাৰটো কেনেকুৱা ওলাইছে, কিমান ধুনীয়া কালাৰ এটা ওলাইছে, আৰু দেখি থাকে সকলোৰে খাওঁ খাওঁ লাগিছে, নহয় জানো? এয়া চাওক, অলম'ষ্ট প্ৰায় হৈছে, 60%টো প্ৰায় হৈ গৈছে, 60-70%। চাওক, পিচকেইটাও বৰ ধুনীয়া। আৰু মই এতিয়া অকণমান বিলাহী কাটি লৈছোঁ, আৰু 2টা বিলাহী দিছোঁ। বিলাহী দিলে মাংসৰ সোৱাদেই বেলেগ হৈ যায়। আৰু এটা কথা, বিলাহীত যেতিয়ালৈকে অকণমান পানী ছিটিয়াই নিদিব তেতিয়ালৈকে বিলাহী ভালকৈ গলি নাযায়। চাবচোন ট্ৰাই কৰি, হয়নে নহয়। আৰু এয়া চাওক মাংসখিনি। এতিয়া আমি লাহেকৈ কচুখিনি দিছোঁ, কচুখিনি ওপৰত এনেধৰণে জাপি দিম। ইয়াৰ পিছত আমি ঢাকন এখন মাৰি অলপ টাইম ষ্টিম হ'বলৈ দিম। আমি 15-20 মিনিট সময় এনেদৰে কচুখিনি ওপৰত দি ঢাকনি মাৰি ঢাকি থওঁ। আৰু এয়া চাওক, মই অলপমান দেখাইছোঁ আপোনালোকক কচুখিনি উঠাই, কেনেকুৱা লাগিছে কওকচোন দেখি। বহুত ধুনীয়া এটা কালাৰ আহিছে। আৰু এয়া হ'ল ভোট জলকীয়া অলপ কাটি লৈছোঁ। গাহৰি মাংসত ভোট জলকীয়া নিদিলে আৰু সোৱাদ হ'বনে? মই এতিয়া এই আদা নহৰুখিনি আৰু ভোট জলকীয়া অলপ দি দিছোঁ। কচুখিনিও প্ৰায় সিজিছে, আৰু একেবাৰে শেষত দিবলৈ এমুঠি মান ধনিয়া হাতত লৈছোঁ। আৰু এয়া হ'ল মাছৰ আঞ্জা। মাছত দিবৰ কাৰণে আলু মেছ কৰি লৈছে, বইল কৰি পেলাই, আৰু তাক উতলিব দিছে থেকেৰা, জিৰা এইখিনি দি। আৰু মাছৰ ৰেচিপিটো একদম চিম্পুলকৈ বনাইছে, খালি থেকেৰা দি বনাইছে। সকলোৱে আপোনালোকে এনেদৰে বনাব পাৰে, বৰ ধুনীয়া এটা টেঙা হয়। এয়া ধুনীয়াকৈ ৰঙচুৱাকৈ মাছখিনি ফ্ৰাই কৰি লৈছে, ফ্ৰাই কৰি মাছখিনি ইয়াত দি দিব। আৰু আমাৰ গাহৰি মাংসৰ ৰেচিপি অলৰেডি কমপ্লিট হৈ গ'ল। আৰু লাষ্টত আমি দিছোঁ মান ধনিয়া, আৰু অকণমান নেমু চেপি দিছোঁ। মাংসত অকণমান নেমু দিলে ভাল লাগে। এয়া চাওক, লাষ্ট ফিনিচিং আপোনালোকক দেখুৱাইছোঁ, কেনেকুৱা লাগিছে কওকচোন। মোৰ কিন্তু দেখিয়েই খাওঁ খাওঁ লাগি গৈছে। মই নিজে বনাইছোঁ যদিও মোৰ নিজৰে লোভ লাগি গৈছে, সঁচা কথা কৈছোঁ। আৰু ইয়াৰ লগতে মাছৰ আঞ্জাও হৈ গৈছে।
মাছখিনি এটা বাউলত উলিয়াই লৈছে ধুনীয়াকৈ এতিয়া ইটছ টাইম ফৰ কম্পিটিশ্যন এণ্ড টেষ্টিং তো আজি এয়া আমাৰ কম্পিটিশ্যন শেষ হৈছে পৰ্ক ভাৰ্চেছ ফিছ তাই বনালে মাছ আৰু মই বনালোঁ পৰ্ক কচু পৰ্ক আৰু এয়া মাহঁতে টেষ্টিঙত কাৰণে ৰখি আছে খাইছে একচুৱেলি মা আৰু দেউতা দুজনে দেউতা মাংস খাইছেনে মাংস 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 কেনেকুৱা লাগিছে সুন্দৰ সুন্দৰ একদম এইটো কি ভিডিঅ' বনাই আছোঁ কাৰণে কৈছে নে সঁচাকৈ কৈছে সঁচাকৈ সুন্দৰ হৈছে অতি সুন্দৰ আৰু মা মাছ সুন্দৰ মাছৰ জোলটো বৰ ধুনীয়া টেষ্টি হৈছে মাছৰ জোল অতি ধুনীয়া হৈছে ভাল হৈছে টেষ্টি মাছটো বনাইছিলে তাই বিতুপন এতিয়া মাংসটো বনাইছিলোঁ মই এতিয়া বা কাৰ ভাল হ'ল বা মাছৰ টেঙা বহুত চব ভাল হৈছে ন আৰু আমাৰ কম্পিটিশ্যন শেষ আমি এতিয়া লাহেকৈ খাম আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে ক'ব আৰু চাই থাকিব চেনেলটো নতুন নতুন ৰেচিপি পাব ট্ৰেভেল ব্লগ লাইফষ্টাইল ব্লগ সকলো পাব থেংক ইউ বাই বাই এয়া গাহৰি কেনেকুৱা হৈছে মই নিজে খাই চাই গম পাম আৰু মাছ আৰু গাহৰি এতিয়া আমি বহিছোঁ খাবলৈ থেংক ইউ